আগুলি বাহৰে লাগুৰি গগনা অমিয়া সুৰৰে হিয়াখাতে পৰা দুফালে নমস্কাৰ পুনৰ আপোনালোক সকলোকে স্বাগতম জনাইছো হেউজিয়া হপun উইথ নবনীতাৰ অন্য এটি ভিডিঅ'লৈ আজি ফাগুন মাহৰ 5 তাৰিখ সোমালহি বিহুলৈ বুলি আৰু মাজত মাত্ৰ দুমাহ আছে গতিকে মনটো বিহু বিহু লাগিলে আৰু নহয় জানো আপোনালোকৰ বাৰু গাত বিহু বিহু লাগিছেনে মোৰ কিন্তু অলপ বিহু বিহু অনুভৱটো হলে গতিকে মাজত মাত্ৰ দুমাহে আছে গতিকে কামবিলাক সোনকালে শেষ কৰিব লাগে মোৰ আধৰুৱা কামবিলাক আৰু খুব সোনকালে মই কামবিলাক কৰিবলৈ চেষ্টা কৰিছো এইকেইদিন বিহুৰ আগতে শেষ কৰিব লাগিব আধাখৰীয়া মোৰ যিবিলাক কাম আছে আৰু নতুন বছৰত নতুন কাম হাতত ল'ব লাগিব গতিকে এই সকলোবিলাক আধৰুৱা কাম মই এই দুমাহতে শেষ কৰিব লাগিব গতিকে খুব খৰখেদাকৈ মই কামবিলাক কৰি আছো আৰু নতুন বছৰত মোৰ কেইবাটাও পৰিকল্পনাও আছে সেইকেইটা বাৰু মই পাছত আপোনালোকক জনাম আপোনালোকৰ লগত মই নিশ্চয় শ্বেয়াৰ কৰিম আৰু এতিয়া মই মোৰ আধাখৰীয়া কামবিলাক শেষ কৰি লওঁ এই দুমাহতে আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো এখন বোৱা মেখেলা যিখন বোৱা মেখেলা মই আগৰ ভিডিঅ'টোত আপোনালোকক দেখাইছিলো এজোৰ জোৰকটা বোৱা কাপোৰ হয় পদ্মিনী সূতাৰ হালত বোৱা কাপোৰ হয় এজোৰ আৰু সেই কাপোৰজোৰৰ মেখেলাখনত মই আগৰবাৰৰ ভিডিঅ'টোত আপোনালোকক ডিজাইনটো কৰি দেখাইছিলো কি ডিজাইন মই কৰিম সিলাই সেই ডিজাইনটো আঁকি লৈছিলো আৰু আপোনালোকক দেখাইছিলো আৰু সেই মেখেলাখন মই যিখিনি ডিজাইন আঁকি লৈছিলো সেইখিনি কমপ্লিট কৰিলো গতিকে আপোনালোকক দেখাবলৈ বুলি আজি লৈ আহিলো আৰু পিছৰখিনি কি ডিজাইন দিও সেইখিনিও আপোনালোকক দেখাম আপোনালোকে তেনেহলে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত মোক জনাবলৈ নাপাহৰিব আপোনালোকৰ আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিল আৰু এটা লাইক কৰিব যদিহে ভিডিঅ'টো চাই ভাল লাগিল আৰু শ্বেয়াৰ কৰিব বুলিও মই ভাবিছো আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আগৰবাৰৰ ভিডিঅ'কেইটাতো মই এইটো কথা কৈ আছো বাৰু আজিও আকৌ আপোনালোকক পুনৰবাৰ কৈছো যিসকলে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ভিডিঅ'টো সাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে মোৰ আহিব লগা ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমতে পাব এইখন মেখেলাখন হয় মেখেলাখনৰ আঁকি লোৱা ডিজাইনখিনি এইখিনি মই কমপ্লিট কৰিলো এয়া চাওকচোন মই গুজৰাটী সিলাই আৰু ব্ৰাজিলিয়ান সিলাইটো কৰিছো আৰু লগতে চেইন সিলাই কৰিছো আৰু ডাবল চেইন সিলাইটো কৰিছো মই এইকেইটা সিলাই মই আহিব লগা ভিডিঅ'ত আপোনালোকক দেখাম সিলাই কেইটা কৰি এতিয়া মই এইখনত আৰু পিছৰখিনি ডিজাইন মই আঁকি ল'ম সেইখিনি আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰিম তেনেহ'লে বলকচোন মই এতিয়া আৰু বাকিখিনি ডিজাইন আঁকি ল'ম আগুলি বাহৰে লাগুৰি গগনা অমিয়া সুৰৰে হিয়াখাতে পৰা আগুলি বাহৰে লাগুৰি গগনা অমিয়া সুৰৰে হিয়াখাতে পৰা দুফালে দুছাতি হেই মাজতে ছাতি দুফালে দুছাতি জানৈ মাজতে ছাতি উশাহতি পথ বায়ে হেই আগুলি বাহৰে লাগুৰি গগনা অমিয়া সুৰৰে হিয়াখাতে পৰা মই ডিজাইনখিনি আঁকিবলৈ বুলি কাৰ্বন পেপাৰ ব্যৱহাৰ কৰিছো আপোনালোকে কাৰ্বন পেপাৰ বা ট্ৰেচিং পেপাৰো ব্যৱহাৰ কৰিব পাৰে
ইমানেই আছিল মোৰ আহিব লগা ভিডিঅ'টোত মই আপোনালোকক দেখাম আৰু মই কি চিলাই ব্যৱহাৰ কৰোঁ এই সকলোখিনি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম তেনেহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ আৰু খুব সোনকালে আপোনালোকৰ মাজলৈ মই ঘূৰি আহিম তেনেহ'লে আজিলৈ সকলোকে মোৰ ফালৰ পৰা বুজাব নোৱাৰো মই